চাৰিওফালে কেৱল পানী পানী। এই মহাপ্ৰলয়ৰ মাজত আমি কি অৱতাৰ ধাৰণ কৰিব লাগিব তাক ভাবিব নাই।
কোনো বাছি নাথাকে নহয় কি কৰে প্ৰভু মহাকালে কৈ গ'ল জন্ম জীৱন ৰাজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব জন্মজীৱৰ ৰাজা সত্যব্ৰত প্ৰভু তেওঁ মহান ধাৰ্মিক ৰজা তেওঁ দ্বাৰাই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব কিন্তু কেনেকৈ কৰি প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে যিমান বিৰাট বেদ বেদান্ত জীৱ জন্তু আছে সকলোবোৰ পাছৰ জন্মৰ কাৰণে সংগ্ৰহ কৰি ৰাখিব লাগিব তেতিয়াই প্ৰভু সেইবিলাক সংগ্ৰহ কৰি ৰাখিলেহে পুনৰ সৃষ্টি আৰম্ভ কৰিব পাৰিব আমিও তাকেই পৰিকল্পনা কৰি আছো সময়ত ব্যৱহাৰ কৰিব লাগিব মাজে সময় এনেদৰে বুদ্ধি ভাৰতা দি থাকিবলৈ নাপাহৰি না এতিয়া যোৱা দেৱৰ্ষী এই বাৰ্তা তুমি নৰক সমাজত দিয়াগৈ আনন্দ মহিমময় দিনৰ বন্ধু শেষ কৰি তোমাৰ অভাৰ দিনা প্ৰতি নাপাগল তোমাৰ সদায় সহভাগী হৈ যাব এই নিশ্চিন্ত পুনশ্চ তপখণ্ডৰ জনাই প্ৰণিধন এনে মই মাগিছোঁ বিদায় ঈশ্বৰ যাও, যাও, Belis, protege. Oh,